নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি লোকেল কুকুৰাৰ মাংস বনাবলৈ ওলাইছোঁ। আজি এইখিনি মই মেৰিনেট কৰি ৰাখিছিলোঁ, গোটেই আদা নহৰু জিৰা এইবিলাক দি। আৰু এতিয়া অলপ তেল দিম, মিঠাতেল ইয়াতে। আৰু কাশ্মীৰী মিৰ্চ পাউডাৰটো দিছোঁ অলপ কালাৰ হ'বৰ কাৰণে। আৰু এইটো জ্বলা হয়, এইটো এভৰিডে মিৰ্চ পাউডাৰ। এতিয়া এইখিনি লৰাই ল'ম, লৈ তাৰপাছত তেলত দিম। আৰু এইখিনি মেৰিনেট কৰি থোৱা আধা ঘণ্টা হ'ল। জলকীয়া এতিয়াহে দিছোঁ, আৰু জ্বলাটো বেছি হৈ যায়, সোমাই যাব মাংসত। কেৰাহী গৰম হৈছে, মই মিঠাতেল দিছোঁ ইয়াতে। এইখিনি লৰাই ল'ম ভালকৈ। তেল গৰম হৈ গৈছে। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দিম। এতিয়া মই এইখিনি অলপ সময় ভাজিম। এতিয়া চাওকচোন, এইখিনি মাংসৰ পৰা পানীটো বাঢ়ি গ'ল আৰু ভালকৈ ভজা হয় নহয়। আৰু অলপখিনি ভাজিব লাগিব। এইখিনি অলপ ৰঙচুৱা হ'লে তাৰপাছত গৰম পানী দিম। ভালকৈ ভজা হ'ব লাগিব। আলুটো সিজাই লওঁ। আলু মই খালি দিছোঁ, ডাঙৰ ডাঙৰকৈ বিহাৰী আলুটো। আলু মই ইয়াতে দুটা দিছোঁ। কালাৰটো ধুনীয়া আহিছেনে? আৰু ধুনীয়া কালাৰ আহিছে। অলপ সময় ভাজিব লাগিব আৰু তাৰপাছতহে গৰম পানী দিম আৰু
এতিয়া চাওকচোন এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গৰম পানী দিম। এতিয়া মই ইয়াত বাতি এটাত পিঠাগুড়ি লৈছোঁ অলপ, আৰু ইয়াতে অকণমান ঠাণ্ডা পানী মিলাই লওঁ। এইখিনি মই মাংসত দিম। তেতিয়া গ্ৰেভিটো অলপ ডাঠ হ'ব। মাংসত পিঠাগুড়ি অকণমান দিলে লোকেল কুকুৰা, তেতিয়া খাবলৈ ভাল লাগে, গ্ৰেভিটো অলপ ডাঠ হয়। পানী অলপ বেছিকৈ দিলে গ্ৰেভিটো অলপ ডাঠ হ'লে ভাল লাগে খাই। আৰু এতিয়া মই এইখিনি ইয়াতে দি দিম। এইখিনি অলপ ডাঠ হৈ আহিছে, আৰু অলপ পানী দিম মই গৰম পানী। তাৰপিছত ঢাকন দিম। তাত মই গৰম মছলা দি নমাই থ'ম। গৰম মছলা দিলে আৰু শেষ আৰু বনোৱা। নমোৱাৰ আগে আৰু গৰম মছলাখিনি দিম। এতিয়া আৰু অলপ গৰম পানী দিম। এতিয়া উতল আহিব লাগিব ভালকৈ, তেতিয়া মাংস আৰু আলুখিনি আৰু ভালকৈ সিজিব। আৰু অলপ পিছত মই দেখাই আছোঁ। এতিয়া ঢাকন দিম তাতে। এয়া মাংসখিনি হৈ গৈছে, আৰু এতিয়া মই অকণমান চিকেন মছলা দিম ইয়াতে। আৰু অলপ গৰম মছলা দিছোঁ। গৰম মছলা আৰু চিকেন মছলা লৰাই দিছোঁ। এতিয়া চাটনিখিনি ধুনীয়া কালাৰ হৈছে। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে মোৰ এনেকুৱা ভাল ভাল ভিডিঅ'খিনি চাই থাকিব পাৰিব। এয়া চাওক ইমান ধুনীয়া উতল আহিছে। এইখিনি মই এতিয়া নমাই থ'ম। গেছৰ ফ্লেম অফ কৰিম।